নমস্কাৰ বন্ধুসকল, বেংক অফ বৰোদাৰ পৰা নতুন ৰিকুৱাৰমেণ্ট আহিছে য'ত ক্লাৰ্কৰ পোষ্টৰ কাৰণে হয়। টোটেল পোষ্ট আপোনালোকৰ 30টা আছে। আপোনালোকে কেনেকৈ এপ্লাই কৰিবলৈ, কি কৰিবলৈ সকলোবিলাক ডিটেইলছ কৈ দিছোঁ মই আপোনাক। প্ৰথমে আমি অভাৰভিউটো চাওঁ। অৰ্গেনাইজেশ্যনৰ নাম হ'ল আপোনাৰ বেংক অফ বৰোদা, য'ত বেংক অফ বৰোদা ৰিলিজ কৰিছে, আৰু পোষ্ট নেম আপোনাৰ ক্লাৰ্ক মানে কাষ্টমাৰ ছাৰ্ভিচ এছ'চিয়েটৰ কাৰণে। আৰু টোটেল পোষ্ট আপোনালোকৰ 30টা আছে, মেলৰ কাৰণে 24টা, ফিমেলৰ কাৰণে 6টা আছে। আৰু পে স্কেল আপোনাৰ 24,050 টকাৰ পৰা 64,480 ৰুপিজ পাব। আৰু কেটেগৰী আপুনি স্পৰ্টছ কোৱাচৰ কাৰণে, আৰু জব টাইপ আপোনালোকৰ ৰেগুলাৰ হ'ব, মানে এইটো ফুল টাইম জব হ'ব। আৰু আপোনালোকে এপ্লিকেশ্যনটো অনলাইন কৰিব লাগিব। আৰু ইম্পৰ্টেণ্ট ডেটছবিলাক কৈ দিছোঁ আপোনালোকে। ইম্পৰ্টেণ্ট ডেটছ মানে আপোনাৰ ষ্টাৰ্টিং হৈছে এপ্লাই 22 এপ্ৰিলৰ পৰা, আৰু লাষ্ট ডেট আপোনাৰ 12 মে'লৈ হয়। আৰু পেমেণ্ট ফিজ কৰা আপোনালোকৰ মানে পেমেণ্ট কৰা 12 মে'লৈ হ'ব। চ' আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ফিজৰ কথা কৈ দিছোঁ, আপোনাৰ জেনেৰেল EW OBS ৰ কাৰণে আপোনাৰ 850 ৰুপিজ প্লাছ চাৰ্জ থাকিব। আৰু আপোনালোকে SC ST ওমেনৰ কাৰণে আপোনাৰ 175 প্লাছ চাৰ্জ থাকিব। আৰু পেমেণ্ট অনলাইন হ'ব, আপোনালোকে নেট বেংকিং নাইবা UPI দি পেমেণ্ট কৰিব লাগিব। আৰু পোষ্টটোৰ নেম হ'ল আপোনাৰ ক্লাৰ্ক হয়, মানে স্পৰ্টছ কোৱাটাৰ কাৰণে। য'ত নেকি টোটেল পোষ্ট আপোনাৰ 30টা আছে, গম নাপায়। আৰু কোৱালিফিকেশ্যন আপোনাৰ গ্ৰেজুৱেশ্যন হ'ব লাগিব প্লাছ স্পৰ্টছ পাৰ্চন হ'ব লাগিব, মানে আপোনাৰ স্পৰ্টছৰ চাৰ্টিফিকেট লাগিব। স্পৰ্টছৰ চাৰ্টিফিকেট কি চাৰ্টিফিকেট লাগিব মই কৈ দিছোঁ আপোনালোকক। ৰিপ্ৰেজেণ্টেড হ'ব লাগিব স্কুল টিম হ'ব লাগিব নেশ্যনেল লেভেলত, নাইবা আপুনি ৰিপ্ৰেজেণ্টেড হ'ব লাগিব ইউনিভাৰ্চিটি ইণ্টাৰ ইউনিভাৰ্চিটি টুৰ্ণামেণ্টত, নাইবা আপোনালোকে মেডেল উইনাৰ হ'ব লাগিব নেশ্যনেল কেম্পেইন বা খেলো ইণ্ডিয়া ইভেণ্টত, নহ'লে আপোনাৰ ৰিপ্ৰেজেণ্টেড ষ্টেট লেভেলত খেলিব লাগিব, নাইবা ইউনিয়ন টেৰিটৰী লেভেলত, নাইবা আপোনালোকে নেশ্যনেল লেভেলত খেলিব লাগিব, আৰু ইণ্টাৰনেশ্যনেল কম্পিটিশ্যন কৰা হ'ব লাগিব। চ' আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু বহুতবিলাক পোষ্ট আছে। চ' আপোনালোকে ৰিকমেণ্ডটো মই লিংকটো ডিছক্ৰিপশ্যনত দি দিম। চ' আপোনালোকে তাৰ পৰা এপ্লাই কৰিব পাৰিব। আৰু অফিচিয়েল নটিফিকেশ্যন চাবৰ কাৰণে আপোনালোকে ইয়াত চাব পাৰিব। চ' নেকি অফিচিয়েল নটিফিকেশ্যন পিৰিয়ডটো তাতে আছে, আৰু এপ্লাই কৰা লিংকটো ইয়াত হয়। চ' আপোনালোকে ইয়াৰ পৰা ডাইৰেক্ট এপ্লাই কৰিব পাৰিব। বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।